দিলে হয়নে বাৰু কিন্তু যেতিয়া গম পালে একদম চাটকৈ কমাই দিছে হয়নে বাৰু সঁচাকৈ দিয়ক আপোনালোকৰ এই মৰম চেনেহটোৱে আমাৰ কাৰণে ভিটামিন আৰু দেই আপোনালোকে যে হাত চাপৰি বজাই আছে সঁচাকৈ আমি প্ৰত্যেকে খুব উৎসাহ পাওঁ ইমানখিনি উৎসাহ ৰাখিলেও আমাৰ বাকী জীৱন গৈ থাকিব আৰু নতুন প্ৰজন্মক মই এটা কথা কৈ থওঁ দেই আজিকালি প্ৰতিযোগিতাৰ যুগ নাই চিঞৰিবলগীয়াকৈ আৰম্ভ হ'ব হোৱাই নাই প্ৰতিযোগিতাৰ যুগ পঢ়াটো টপ হ'ব লাগিব খেলাটো টপ হ'ব লাগিব সাংস্কৃতিক ক্ষেত্ৰত টপ হ'ব লাগিব গতিকে নতুন প্ৰজন্মক কৈছোঁ কেৰিয়াৰৰ পাছত কোনো দৌৰিব নালাগে আগতে চাইকেলখন কিনি লোৱা কেৰিয়াৰ এনেই পিছত লাগি আহিব মোৰ খুৰা ল'ৰা এটা গুৱাহাটীতে পঢ়ি আছে বিহু আহিছে কাৰণে খুৰা এই ল'ৰাটো ৰুমলৈ গ'ল বোলে খবৰ এটা লওঁ পইচা পাতি কি লাগে দি থৈ আহোঁ ৰুমৰ পৰা ছোৱালী এজনী ওলাই আহিছে খুৰাই কৈছে আমাৰ এই বিনয় ক'ত বোলে গা ধুই আছে বোলে তুমি কোন বোলে মই বিনয় ভণ্টি খুৰাই কৈছে আমাৰ এওঁ কোৱাই নাই মোৰ ছোৱালী এজনীও আছে বুলি থেংক ইউ হাত চাপৰি এখন বজাই যদি গান অকণমান গাওঁ বেছি দীঘল নকৰোঁ আৰু এ আলিয়ে মোহেল অকণমান বজাবনে এনেকৈ নহ'ব চাপৰি বজাব লাগিব এ ভিতৰি নাচনি হলি বৰেজনী আমাৰ মৰমৰ বিহু আই মন মুহিলি এটা কথা আমি বিভিন্নজনক চোৱাইছোঁ কিন্তু জ্যোতিষী আদি যে আমাৰ অনুষ্ঠানটো ভালো পায় হাঁহে মানুহে কিন্তু চাপৰি ভালকৈ কিয় নবজায় বোলে ঠাণ্ডা দিনত নে গৰম দিনত আমি দুইটাই চোৱাইছোঁ বোলো গৰম দিনত কৈছে গৰম দিনত চাপৰি বজাবলৈ টান পায় মানুহৰ হেঁচা ঠেলাত বহি থাকে এখন হাত ব্যস্ত থাকে যে বিচনী মাৰি থাকে মই বোলো ঠাণ্ডা দিনত এনেকৈ জুপুকা মাৰি বহি থাকে চাপৰি বজাবলৈ টান পায় মই বোলো আমি কি কৰিম বোলে আপোনালোকে অনুষ্ঠান কৰি যাওক যিসকলে আপোনালোকৰ অনুষ্ঠান ভাল পায় যিসকল দৰ্শকে ভাল পায় হাত চাপৰি নবজায় সেইসকলে অহা জন্মত এনেকৈ চাপৰি বজাব লাগিব শিল্পীৰ প্ৰতি এইটো মৰম সদায় ৰাখিব মানুহবোৰে মৰাৰ পাছত বেছি প্ৰশংসা কৰে মৰাৰ আগত বেছি প্ৰশংসা নকৰে হয়নে এটা কথা মনত ৰাখিব মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাফ এটা নিদিয়ে মানে আমি মানুহনো কি নহয় চা সঁচাকৈ দেই মানুহৰ জীৱনটোনো কি মানুহৰ জীৱনটো একো নাই আজি আছো কালি নাই সঁচাকৈ দেই মানুহৰ জীৱনটো হৈছে কচু পাতৰ ঠাই পানী নহয় ঠাই পানীহে না ঠাই আচ্ছা সেইকাৰণে প্ৰথম সিজাই পানীটো পেলাই দিব লাগে চা তাৰপিছত তাতে মোৱা মাছ কেইটামান আদা নহৰু থেতেলা দিয়কে খাব মই চামে এইটো চাইছেনে হা মই চামে মণিবৰ বাচ্চা এটা কথা কওঁ আপুনি কিবা ক'ব নেকি নকওঁ মণিবৰ বাচ্চা এটা বেয়া লাগে ন আৰম্ভ হওঁতে শেষ হৈ থাকিলে বেয়া লাগে মই মানে মণিবৰহঁতে বহুত কথা পাহৰে ইমান পাহৰে ওখ হ'বলৈ পাহৰি গ'ল তথাপি মই মানে বাচ্চা এটা চুলি সোপা যে নাই কেনেকৈ নাই আপুনি গম পাই জানো একে ৰঙালী বিহুৱে উঘালোতে নাইকিয়া হ'ল মানে যিমান হুঁচৰি পাতি আহে চবকে চুলি ছিঙি আশীৰ্বাদ দিওঁতে আধা চুলি নাই চা আৰু যিকেইডাল আছিলে মই চুমা খাই উঠাই দিলোঁ আৰু মানুহৰ জীৱনটো একো নাই নহয় এতিয়া আমি কি আছে আহোঁতে আহিছিলোঁ 3জন যাওঁতে যামগৈ 4জন আহোঁতে অকলে আহিছোঁ যাওঁতেও অকলে যাম ক'লে এই যিটো আমাৰ জন্ম মৃত্যু এই পৃথিৱীলৈ অকলে অহাটো কথা কোৱা নাই আমি আহিছিলোঁ গুৱাহাটীৰ পৰা 3জন যাওঁতে 4জন যতীনদাও আমাৰ লগতে যাব সকলোৱে এটা কথা জানেনে পৃথিৱীৰ আদি শব্দটো কি আদি শব্দটো নাছাই কৈছিল যে সূৰ্যৰ পৰা নক্ষত্ৰৰ পৰা এটা শব্দ ওলায় যিটো ওম শুনি আপোনালোকে নিশ্চয় জানে পাইছে আদি শব্দ মই কেইটামান শব্দ ক'ম যদি আপোনালোকে মোক সহযোগিতা বঢ়াবনে কওকচোন এবাৰ সকলোৱে এইবাৰ ক'ব
মুখখন বন্ধ কৰি লওক যদি লাজ কৰে একেলগে এবাৰ কৈ দিয়ক আহ আহ থেংক ইউ বহুত বহুত ধন্যবাদ জীৱনতে প্ৰথমবাৰ এবাৰ মই এনেকৈ ৰাজহুৱা চুমা পাইছোঁ আমাৰ 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 অনুষ্ঠান সামৰিছোঁ এনেকৈ মাজে মাজে আমি ধিমিক ধামাককৈ ওলাই থাকিম আপোনালোকৰ যি মৰম বেহাৰবাৰীৰ আউটপোষ্টৰ প্ৰতি এই মৰম সদায় থাকক